চোৱা লাষ্টটো কি দিয়া আছে এফটো চোৱা কি দিয়া আছে যদি এটা সংখ্যাৰ মানে কোনো সংখ্যা আমাক কোৱা নাই আমি এক্স ধৰি ল'ম মানে এটা সংখ্যা আছে এক্স তাৰ 1/4 সংখ্যাটোৰ 3 গুণৰ পৰা কমোৱা হৈছে তো মানে কমোৱা হৈছে মানে কিবা মাইনাছ কৰা হৈছে সেইটো গম পাইছোঁ আমি এটা সংখ্যা ধৰিছোঁ এক্স আৰু কিবা কিবি কমোৱা হৈছে মানে মাইনাছ কৰিব লাগিব যিটো সংখ্যা পোৱা যায় সেইটো 11 হ'ব মানে এনসাৰটো 11 হ'ব লাগে তো চোৱা ইমান লম্বা এটা লাইন ষ্টেপ বাই ষ্টেপ কৰিলে হৈ গ'ল এটা সংখ্যা ধৰিব লাগিব এক্স তাৰ পৰা আমি কিবা কমাম মাইনাছ কৰিম এনসাৰটো হ'ব 11 এইখিনি বস্তু গম পাইছা কমচে কম তো চোৱা আমি ফাৰ্ষ্ট এনেকৈ বুজি ল'ম এক্স এটা সংখ্যা আছে এক্স 1/4 মানে কি গম পোৱা নাই এই যে এক্স ধৰিছোঁ নহয় তাৰ 4/1 ঠিক আছে মানে ইয়াক 4 ভাগ কৰিব লাগিব 1/4 মানে হৈছে তোমাৰ হৈছে 4/1 বা তুমি এনেকৈ ক'ব পাৰা এক্সৰ 4/1 গম পাইছা তো চোৱা এইবোৰ মনত ৰাখিবা 1/3 1/4 তো এইবোৰ মানে হৈছে 4/1 3/1 এনেকুৱা তো এটা সংখ্যাৰ 1/4 মানে এক্সৰ 1/4 মানে কি x/4 হয় এইটো ঠিক আছে সংখ্যাটোৰ 3 গুণৰ পৰা বিয়োগ কৰিব লাগে কমাব লাগে মানে এই সংখ্যাটো x/4টো বিয়োগ কৰিব লাগিব কাৰ পৰা বিয়োগ কৰিম সংখ্যাটো 3 গুণ সংখ্যাটো কি আছিলে x আছিলে হয়নে তো সংখ্যাটোৰ 3 গুণ 3x হয় নহয় তো সংখ্যাটো 3 গুণৰ পৰা আমি ইয়াক কমাই দিম বা সংখ্যাটো 3 গুণ মানে কি x পূৰণ 3 সংখ্যাটোৰ 3 গুণ x পূৰণ 3 এইখিনি এই সংখ্যাটোৰ পৰা আমি x/4টো মাইনাছ কৰি দিম এনসাৰ আমাৰ পাব লাগে 11 গম পাইছা তো আমি কি লিখিম এতিয়া সংখ্যাটোৰ 3 গুণৰ পৰা কমাম সংখ্যাটো 3 গুণ কৰিলোঁ তাৰপৰা আমি কি কমাই দিম সংখ্যাটোৰ 1/4 মানে সংখ্যাটোৰ 4/1 আমাৰ এনসাৰ কি হ'ব লাগে 11 হ'ব লাগে এইখিনি নালাগে আমি ঠিক কৰি লওঁ এক্স পূৰণ 3 মানে কিমান 3 পূৰণ x মানে 3x মাইনাছ x/4 = 11 গম পাইছানে এইটো হ'ব চোৱা 1/5 যদি হয় এক্সৰ 1/5 মানে এক্সৰ 5/1 পঞ্চমাংশ বুলি ক'ব এইটো ঠিক আছে মানে কি x/5 এক্সৰ 1/3 বুলি ক'লে এক্সৰ 1/3 মানে 3/1 এক্সৰ 1/3 মানে কি x/3 এক্সৰ 1/4 এক্সৰ 4/1 মানে কি x/4 হয় নহয় ধৰা এক্সৰ 1/7 মানে এক্সৰ 1/7 মানে কি 7/7 মানে কি x/7 তো সদায় মনত ৰাখিবা যদি তৃতীয়াংশ হয় নহয় x/3 যদি চতুৰ্থাংশ হয় x/4 পঞ্চমাংশ হ'লে x/5 সপ্তমাংশ হ'লে কিমান x/7 হয় নহয় তো মনত ৰাখিবা তো প্ৰথমটো হৈছে চোৱা অৰ্ধাংশ বা অৰ্ধাংশ তোমালোকে যিয়ে লিখা এইটো মানে কি বুজায় এইটো মানে বুজায় অৰ্ধাংশ মানে কি আধা হয় নহয় আধা হাফ হয় না আমি হাফ বুলি কওঁ হাফ মানে কি হয় 1/2 হয়নে নহয় অৰ্ধাংশ মানে হৈছে 1/2 হয়নে তো আমি যদি কওঁ অৰ্ধাংশ মানে 1/2 তো যদি চোৱা যিটো লিখা আছে যে 5ৰ অৰ্ধাংশ আমি কেনেকৈ লিখিম 5 মানে কি পূৰণ 5ৰ অৰ্ধাংশ মানে আধা 5 পূৰণ হাফ তো কি পাম এইটো ওপৰে পূৰণ 5 পূৰণ 1 5 × 5 ওপৰত তলত কি আহিব 2 তো 5ৰ অৰ্ধাংশ হ'ব 5/2 হৈছে আমি যদি কওঁ এক্সৰ অৰ্ধাংশ কি হ'ব একো নাই এক্স মানে পূৰণ এক্সৰ আধা মানে হাফ অৰ্ধাংশ তো ওপৰে পূৰণ এক্স পূৰণ 1 মানে ওপৰত এক্স হ'ব তলত কি হ'ব 2 আৰু তলত কি আছে 1 2 × 2 x/2
বুজি পাইছানে? সহজ কথা। অৰ্ধাংশ মানে সদায় হাফ, আৰু কিবাহৰ অৰ্ধাংশ হ'লে সেই সংখ্যাটো দিবা, পূৰণ চিন দিবা আৰু হাফ পূৰণ কৰিবা, এনেকুৱা হৈ যাব। এইবাৰ কি দিয়া আছে 1/3। তোমালোকে দেখি আহিছা, এইবাৰো দেখিছা। তাৰমানে কি হ'ব, তৃতীয়াংশ মানে মুঠ ভাগ 3টা আছে তলত, 3টা ভাগৰ কিমান ভাগ লৈছোঁ আমি? 1 ভাগ লৈছোঁ, গম পাইছানে? তো 1/3 মানে তোমাৰ হৈছে 3 ভাগৰ 1 ভাগ। 1 মানে হৈছে ওপৰত লিখিছোঁ, তৃতীয়াংশ মানে মুঠ ভাগ 3টা আছে, তো 3 লিখিছোঁ তলত, হয়নে? যেনেকৈ আমি এইটো লিখিছোঁ ধৰা 7ৰ 1/3, 1/3 আমি কেনেকৈ লিখিম? 7 মানে 7, ৰ মানে পূৰণ, 1/3 মানে কিমান? 1/3। ওপৰে ওপৰে পূৰণ 7, তলত কি হ'ব? 3 আৰু 1, 3 গুণ 3, 7/3। এবাৰ চোৱা xৰ 1/3, হয় নহয়? তো x মানে কি হয়? x, ৰ মানে কি? পূৰণ, দেখিছানে? x পূৰণ 1/3, ওপৰে ওপৰে পূৰণ x, তলত কি হ'ব? 3। তো xৰ 1/3 মানে কি? x/3, দেখিছানে? xৰ x পূৰণ 1/3 মানে 1/3। এবাৰ চোৱা একে কথা 2/3 মানে মুঠ ভাগ 3টা আছে, তৃতীয়াংশ মানে মুঠ ভাগ 3টা আছে, তাৰ ভিতৰত আমি কিমানটা ভাগ লৈছোঁ? 2টা লৈছোঁ, 2/3, হয়নে? 2/3, 2টো ওপৰত, তৃতীয়াংশ মানে 3টো তলত, ঠিক আছে? তো এইটো কথা হয় 2/3, 1/3, ঠিক আছে? তো এইটো কোৱা কি হ'ব? 10ৰ 2/3 মানে কি? 10, ৰ মানে পূৰণ, 2/3 মানে কিমান? 2/3। ওপৰে পূৰণ কৰা, 10 পূৰণ 2, 20, তলত কি হ'ব? 3। এইটো কি হ'ব? yৰ 2/3, y মানে y, ৰ মানে পূৰণ, 2/3, 2/3। পূৰণ কৰিলে কি হ'ব? y × 2, ওপৰত হ'ব 2y, হয় নহয়? তো কি হ'ব? 3 পূৰণ 1, 3 গুণ 3, বুজি পাইছেনে? তো চোৱা ঠিক তেনেদৰে কি হ'ব? 3 পঞ্চমাংশ, পঞ্চমাংশ মানে কিমান? মুঠ 5টা অংশ আছে, পঞ্চমাংশ কিমানটা অংশ লৈছোঁ আমি? 3টা। তো 3 পঞ্চমাংশ হৈছে 3/5, গম পাইছেনে? 3টো ওপৰত লিখিবা সদায়, পঞ্চমাংশটো তলত লিখিবা, ঠিক আছে? 3/5। এতিয়া মই যদি কওঁ 5ৰ 3 পঞ্চমাংশ, 5 মানে হৈছে 5, ৰ মানে পূৰণ, 3 পঞ্চমাংশ মানে কিমান? 3/5। ওপৰত পূৰণ কৰা, 5 3 গুণ কিমান? 15, হয়নে? 5 3 গুণ 15, তলত কি হ'ব? 5 1 গুণ 5, এইটো হ'ব। জেডৰ 3 পঞ্চমাংশ, জেড লিখিছোঁ, ৰ মানে পূৰণ, 3 পঞ্চমাংশ 3/5, দেখিছেনে? একে নিয়ম, জেড 3 গুণ 3z, 5 পূৰণ 1, 5, ঠিক আছে? তো যদি বুজি পাইছে এইবোৰ কোৱা এতিয়া। xৰ 1/4, x মানে হৈছে x, ৰ মানে পূৰণ, 1/4। তো মুঠ ভাগ 4টা আছে তলত, আমি ভাগ লৈছোঁ এটা, এইটো হৈ গ'ল 1/4। তোমালোকে আগতে পাই আহিছা এইটোত। তো কি হ'ব এইটো? x পূৰণ x, ওপৰত x, তলত কি হ'ব? 4, ঠিক আছে? এইটো কি হ'ব? pৰ 2/সপ্তমাংশ, p মানে হৈছে p, ৰ মানে পূৰণ, 2/সপ্তমাংশ, ওপৰত 2, তলত সপ্তমাংশ মানে কিমান? সপ্তম মানে কি? 7, হয় নহয়? তো p পূৰণ 2 কিমান হ'ব? 2p, তলত 7। এইটো কোৱা এৰ 3/4, কি হ'ব? a মানে a, ৰ মানে পূৰণ, ওপৰত 3, তলত কিমান হ'ব? 4 হ'ব। তো ওপৰত a পূৰণ 3 কিমান হ'ব? 3a, তলত কি হ'ব? 4। 7ৰ 1 পঞ্চমাংশ, 7 দিছোঁ, 7 পূৰণ 1 পঞ্চমাংশ কিমান হ'ব? 1/5। 1 আছে মানে 1 দিছোঁ, পঞ্চমাংশ মানে কি? 5। তো 7 1 গুণ 7, তলত কি হ'ব? 5, বুজি পাইছানে?